কেনেকুৱা লাগিছে? মজা অসম নাই নাই আমি আগতে মিছ কৰিম। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু আজি পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো ব'লক আজি ভিডিঅ'টো একেলগে চাওঁ। তো আজি মানে কি মোৰ বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে হয়। বেষ্ট ফ্ৰেণ্ড মানে বহুত কাহানী আছে, একদম সৰুৰ পৰা যেতিয়া মই জন্ম হৈছিলোঁ। তো ফাৰ্ষ্ট টাইম মই ফ্ৰেণ্ড হিচাপে বা বন্ধুত্বৰ কি মূল মই তেতিয়া বুজাও নাছিলোঁ। তেতিয়াৰ পৰাই মই তাইৰ লগত ফ্ৰেণ্ডশ্বিপ আছিল। আচলতে মানে কি ক'বলৈ গ'লে সৰুৰ পৰাই মানে তাই মোতকৈ এমাহৰ সৰু, আমি একেলগে জন্ম হোৱা, এটা মাহৰ মাত্ৰ পাৰ্থক্য আছে আৰু তেতিয়াৰ পৰাই আমাৰ বন্ধুত্ব আজিলৈকে আছে। তো এইটোৱে প্ৰে কৰিব যে আগলৈও এনেকৈ আমাৰ বন্ধুত্ব থাকে। তো আজি তাইৰে বাৰ্থডে হয়, তো ভাবিলোঁ মই সৰুকৈ ভিডিঅ' এটা দি দিওঁ আৰু মোৰ ক'বলগীয়াও বহুত আছিল তাইৰ বিষয়ে কথা। তো মানে সৰুতে কেনেকুৱা হৈছিল আমাৰ, তাইক নেদেখিলে থাকিবই নোৱাৰোঁ মানে, আৰু তাই যদি কোনোবা ফ্ৰেণ্ডৰ লগতো মানে আপোনাৰ কথাও পাইছিল তো তেতিয়া মোৰ জেলাছ ফিল হৈছিল। আৰু এতিয়া বাৰু সেইটো বুজি পোৱা হৈছোঁ, তো সেইটো কাৰণে এইটো কমেই, তথাপিও মানে আমাৰ ফ্ৰেণ্ডশ্বিপটো এতিয়াও আছে। চ' আজি তাইৰে বাৰ্থডে। চ' ব'লক আজি ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। আৰু এটা এইখিনিতে কথা, যিসকল মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেওঁলোকে প্লিজ মোক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকল অলৰেডি আছে তেওঁলোকক বহুত ধন্যবাদ যে আপোনালোকে মোক ইমানখিনি ছাপোৰ্ট কৰিছে আৰু আগলৈকো এনেকৈ আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা থাকিল। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি যাবলৈ ওলালোঁ, তাৰপিছত একদম ব্লেক ব্লেক পিন্ধি, আৰু বাৰ্থডে গাৰ্ল আহি আছে, ৱেইট কৰি আছোঁ। হাই জান্নাত, হাই মুনা চুনা লৈ হেপী বাৰ্থডে, হেপী বাৰ্থডে ডাৰ্লিং। জোৰকে মোক দেখুৱা, নহ'লে গালি খাবা। তোমাৰ কাহানীটো আজি মই ইয়াত লিখি দিছোঁ, মানে কৈ দিছোঁ। বগা মাংস ফুটা হয় হাত হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা, হিয়াৰ বাহিৰ সুৰ আৰু এয়া ইহঁত চব, এইটো ভাইটি, আন্ধাৰত একো দেখাই নাই, বেচেৰা দুখ পালে, মন চন দুখ। তাৰপিছত এয়া ভণ্টি, এইটো আমাৰ টিকলা, আৰু এইফালে বা আৰু বাৰ্থডে গাৰ্ল চব আছে। বাৰ্থডে গাৰ্ল হাই কৈ দিয়া, বাৰ্থডে গাৰ্লে গিফ্ট পালে। হেৰি কিন্তু চব এনেকৈ জনাব পাৰিবনে বাৰু? আইচক্ৰীম একদম আহি এতিয়া আইচক্ৰীম নহয়, এইটো আমাৰ গেং হয়। চ' এতিয়া আইচক্ৰীম নহয়, পাই গ'লোঁ বাৰ্থডে। তাৰপিছত আইচক্ৰীম এতিয়া নহয়, এতিয়া নহয়, এতিয়া মায়ে দিব আইচক্ৰীম। মা আছে, মা আহিলে অকে আমি ডাঙৰ ইয়াত আইচক্ৰীম বাবা মোৰ তাত খোলা নাই, মা দিব। টিকেট নিদিবি ন, আহিল আৰু আজি আমি ভাবিলোঁ অলপ ধুনীয়াকৈ বাৰ্থডেটো চেলিব্ৰেট কৰা যায়, চবৰেটো ঘৰতে হয়। তো সেইবাবে ভাবিলোঁ ভাবি পেলাই আমি মানে আহিছোঁ আৰু খেলি আছে প্লেগ্ৰাউণ্ড।
গ'লোঁ ফুৰি আৰু আপোনালোকে জানেই আকৌ আপোনালোকক এক্সট্ৰাকৈ ক'ব নাই আৰু যিসকলে নাজানে তেওঁলোকে কমেণ্টত জনাব তো ভাবিলোঁ আজি আমি ইয়াতে বাৰ্থডে চেলিব্ৰেট কৰোঁ কিন্তু বহুত আন্ধাৰ হৈ গ'ল আৰু এতিয়া লকডাউনৰ সময় যিহেতু গমো নাপাওঁ আমি ইমান ভালকৈ যে 6টাত বন্ধ হৈ যাব বোলে তো আহি আছে অঁ আৰু আমাৰ হিৰো মানে বিজি পূৰা এয়া বাৰ্থডে গাৰ্লৰ ভণ্টি আৰু আহি আছে হেই ল'ৰা কোৱা কি ধুনীয়া ভিউ ন এনেকুৱা ভিউত আহি বহুত ভাল লাগে কিন্তু এতিয়া আমাৰ কাৰণে আন্ধাৰ হৈছে তথাপিও মই ভাল পাইছোঁ কাৰণ মই এনেকুৱা আন্ধাৰতেই ভাল পাওঁ আৰু মোৰ নিচিনাকৈ কোনে কোনে আন্ধাৰত ভাল পায় মানে চৰি তো জনাব এন্ধাৰ একোৱে নেদেখি জানা এয়া বা এন্ধাৰ যে একোৱে নেদেখি কিন্তু এইফালে ভাল কিন্তু আচলতে ভাল লাগিছে কেমেৰাত ভাল লাগে নাই এনেই কিন্তু ভাল লাগিছে ন তোমাৰ কেনেকুৱা লাগিছে এইফালে আহা শান্তি ধুনীয়া মই কিন্তু এনেকুৱা পৰিৱেশ বহুত ভাল পাওঁ চ' মই ইয়াতে আহিলোঁ ফাইনেলি আমাৰ কেক ৰেডি হৈ গ'ল আৰু এয়া আমি গৈ আছোঁ আজি বাৰ্থডে গাৰ্লৰ কেক কাটাবলৈ চ' এইটো কেক আৰু অঁ কোনফালে কাটিব তোমালোকে টিকিয়াবা আকৌ চোৱা না 1 2 3 হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে ডিয়াৰ ৰীনামণি হেপী বাৰ্থডে টু ইউ তুমি আগতে উইচ কৰি ফটো মাৰা সিহঁতক একো নাই মুচি দিম দিয়া কিয় ये देखो बर्थडे का लग पूरा भाई तू मुख किंतु निदिबा प्लीज কৈ দিছো सी और सुलित ना बर्थडे नहीं मुके पाहरे खडे सबे अब तार पर दिया काटी पेले ये रहा मेरा बेस्टी मोर लगा इनकम्प्लीट हबो मार बर्थडे गाले केक काटिले মই আকৌ নিজে কেক লগাইলে ফ্লেভাৰটো কেনেকুৱা লাগিছে ভাল লাগিছে আজি লগত টেষ্ট তুমি ভিডিও কৰি আছা কৰিব কেনেকুৱা লাগিছে মজা অসম বড়ে গাল থ্যাংক ইউ পাৰ্টি দিয়াৰ কাৰণে সো ফাইনালি আমাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আমি গৈ আছো ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ফটো দুখনমান উঠি লৈ তাৰপিছত বহুত টেষ্টি খানা হ'ল আৰু এয়া বাৰ্থডে সেয়া আমি গৈ আছো সব सेल्फी सेल्फी सब सेल्फी बाकी मोर है सेल्फी सेल्फी লাইট সাইড সব অফ কৰি দিলে তো এতিয়া আমি যাবলৈ ওলাই গ'লোঁ আৰু ছটাতে বন্ধ কৰি দিয়ে তো আপোনালোকে আহিব পাৰিব পাৰ্কত বহুত ভাল লাগে
এইকণতে অকণমান লাইট আছিল চ' দেখাইছোঁ এয়া চব আহি আছে এই লাইটৰ পোহৰ একো দেখা নাই মই গৈ আছোঁ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইট কেইটা অফ কৰি আছে মানে আমি গৈ আছোঁ লাইট অফ কৰি আছে বহুত বেয়া হয় জালিম মানুহ হয় যে আমাক 6টালৈকে থাকিব নিদিলে তো একো নাই বাৰু ভাল লাগিল চ' কেনেকুৱা পালে জনাব আৰু শেষ হোৱা নাই ৰ'ব ৱেইট আৰু আছে হা এফালে জোনা জ্বলি আছে kita এফালে পোহৰা kita ব্লগ কেকে হোৱা নাই birthday girl এফালে চাই এবাৰ এয়া লাইট দি দিছোঁ আৰু এয়া বাৰ্থডে গাৰ্ল মোৰ ওচৰত বহিছে এতিয়া আৰু এয়া আমি গৈ আছোঁ ঘৰলৈ অন দ্য ৱে টু ঘৰ ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে মোক জনাব আৰু যদি ভাল লাগিল তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকে তো ইমানেই ধন্যবাদ